আজি 13 কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ 13ৰ কাৰণে আমাৰ দৰসিং ৰংহাং নমিনেটেড হিচাপে শপত লৈছে আৰু এই শপত কাৰ্যসূচী সম্পূৰ্ণ হৈছে। তাৰ সমান্তৰাল হিচাপে আকৌ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ 2জন কাৰ্যবাহী সদস্য আহিছে। এজনটো আছে মহিলা তৰফৰ পৰা কাদম তেৰাংপি আৰু লগতে হেডসিং ৰংফাৰ। এই দুজনৰ আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ EM এক্সিকিউটিভ মেম্বাৰৰ আজি দিয়া হৈছে আৰু তেওঁলোকৰ অফিচত বহোৱা হৈছে। আজি নিদিয়ে, 2দিনমান লাগিব, 2দিনমানৰ পিছত